পইচা পোৱাটো দূৰৰে কথা কিবা নহয় কিবা এটা শিকিব পাৰিব মহিলাসকল আৰু ছোৱালীসকলৰ সৰু টিপছ আমাৰ নিচিনা সৰু সৰু ক্ৰিয়েটৰবিলাকক কোনে নিব কওকচোন হাই গাইজ কি খবৰ কনিকা বড়ো ইউটিউব চেনেললৈ আপোনালোকক বহুত স্বাগতম জনাইছো আকৌ লৈ আহিছো আপোনালোকৰ মাজলৈ নতুন এটি ভিডিঅ' চাই ভাল পাব আৰু হেকলৈকে চাব দেই আজি ভিডিঅ'ৰ বিষয়বস্তু হৈছে ব্লাউজৰ ডিজাইন কেইটামান লৈ আহিছো চিলাইছিলো তাকে বোলো আপোনালোকক অকমান দেখুৱাও কেনে ধৰণে চিলালো পটককে তেনে দেখুৱাও কেনে ধৰণে চিলালো এইয়া সব চাৰিটা চিলালো এয়া তিনটা তাৰ পিছত পিন্ধি থকাটো এটা দেখুৱাম ৰব দেই লাহে লাহে দেখুৱাই আছো প্ৰথমতে দেখুৱাইছো আপোনালোকক 32 সাইজৰ এটা চিলালো এয়া সব ধুনিয়া ভি নেক দিলো ভাল লগাকৈ পিন্ধিব পাৰিব আৰু এয়া দেখিছে হাতত এয়া সৰু সৰুকৈ এনেকৈ ফিলেৰে কুচ দি দিছো তাৰ পিছত যেনেকি ঠাণ্ডা দিন আহিলে হেহে এনেকৈ ফুল পিঠি দি দিলো পিঠি লেন্থটো বহুত ধুনিয়াকৈ দিছো ক্ৰপ টপ টাইপৰ দি দিছো একদম পুৰা পিঠি মানে পুৰা আৰাম পাব আৰু দেই তাৰ পিছত আৰু এটা দেখাও এইটো এয়া দেখিছে এইটো হুক চুক লগোৱা নাই চিলাই মোটামুটি হলগে আৰু পুৰা ইউ কাট দেখিছে তাৰ পিছত এয়া দেখিছে ধুনিয়াকৈ পিকো কৰি দিছো ফিলছটা এটো পাৰেও কৰি দিছো এটো পাৰেও কৰি দিছো এই দেখত মানে সৰু সৰুকৈ দুটিমান কুচ দি দিছো দেখিছে এয়া এনে ধৰণে দেখিছে ভাল লাগিছে নে এয়া তাৰ পিছত আগফালে প্লেন কাট পিন্ধিলে এটাই সুবিধা হয় এনেকৈ মানে চাদৰখন মেলি ল'ব পাৰি মানে কোনো মানে বেয়া নালাগে মানে এয়া সব এটো মই হে আৰু মোৰ নিজৰ বাবে চিলালো তাৰ পিছত হাতখন এয়া এনেকৈ হে 32 সাইজৰ ব্লাউজটো যেনেকৈ দিলো এটো হেনেকৈ দিলো এটো ভি নেক দিলো পুৰা ইয়ালৈকে দেখিছে তাৰ পিছত এয়া ধুনিয়াকৈ চাদৰখন মেলি ল'ব পাৰি তাৰ পিছত এয়া বেক সাইডে পুৰা লেন্থটো পুৰা ধুনিয়াকৈ দিছো সব ক্ৰপ টপ টাইপৰ পিন্ধি মানে বহুত আৰাম লাগিছে তাতে কাপোৰটো কটনৰ হয় আৰুৱে ভাল লাগিছে মানে তাৰ পিছত দেখুৱাম আপোনালোকক এটো মামি এগৰাকী অৰ্ডাৰ দিছিলে 42 সাইজৰ দেখি মানে লগে লগে পছন্দ হলে মানে পছন্দ কৰিলে বোলে এটা চিলাই দিবা হাত কটা পিঠিটো বেছি ডিপ নালাগে বোলে অলপ উঠা লাগে হেহে এনে ধৰণে চিলালো আৰু দেই তাৰ পিছত আৰু এটা চিলাই আছো মানে এয়া দেখিছে লগৰ এজনীয়ে অৰ্ডাৰ দিছে তাইক ব্ৰা কাটত লাগে এয়া দেখিছে এটো প্ৰিন্টৰ কাপোৰ লাগে পিংক কালাৰ একদম আকাশী নীলা ফুল ফুলি আছে আৰু তাৰ পিছত আৰু এই দুটা আছে চিলাবলৈ নেক্সট ভিডিঅ'ত আপোনালোকে চাবলৈ পাব আৰু দেই এইটো এটা কাটি কুটি মানে টুকুলা বাটি থৈছো আৰু আজিৰ ভিডিঅ'টি ইমানে আছিলে দেই ব্লাউজৰ ডিজাইন কেইটি চাই কেনেকুৱা পালে কমেন্ট সেকশনত জনাব তাৰ পিছত আপোনালোকে ভিডিঅ'বোৰ চাবচোন কিবা নহয় কিবা এটা শিকিব পাৰিব স্পেশালি আমাৰ মহিলাসকল আৰু ছোৱালীসকলৰ বাবে ভিডিঅ'বোৰ মই বনাও কিবা নহয় কিবা এটি সৰু সুৰা টিপছ নিশ্চয় ভিডিঅ'টোৰ মাজত থাকে আৰু দেখিও গম পাব চাইও গম পাব শুনিও গম পাব হেহে চাব নোচোৱাকৈ থাকিব দেই আমাৰ নিচিনা সৰু সৰু ক্ৰিয়েটৰবিলাকক আপোনালোকে আগবঢ়াই নিনিলেনো কোনে নিব কওকচোন পইচা পোৱাটো দূৰৰে কথা পইচা নালাগেচোন ভিডিঅ'বিলাক অকমান আকোৱালি ল'লে ভাল লাগে নহয় জানো হেহে আজি ভিডিঅ'টো ইমানে চাই যদি ভাল পালে লাইক এটি কৰিব আৰু নতুনকৈ চোৱাসকলে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আজি ভিডিঅ'টো ইমানে বাই